ৰঘুপতিৰ ট্ৰেইলাৰ আহি গ'ল বহুতে বহুত ভাল পাইছে বহুত ভাল ৰেসপন্স দিছে ৰঘুপতিৰ ট্ৰেইলাৰটো ইতিমধ্যে ইউটিউবত 3 লাখৰ ওচৰা-ওচৰি ভিউজ আহি গৈছে আৰু উৰি মোৰ ওচৰত এনেকুৱা খবৰ আহিছে যে অসমীয়া সিনেমা জগতত বৰ্তমানলৈকে হাইয়েষ্ট ওপেনিং ল'বলৈ সক্ষম হোৱা সিনেমা আপুনি সকলোৱে জানে ডক্টৰ বেজবৰুৱাকো বিট কৰি ৰঘুপতিয়ে হাইয়েষ্ট ওপেনিং ল'ব বুলি ইতিমধ্যে মই শুনা পাইছো তো নমস্কাৰ কেনে আছে তো ৰঘুপতিৰ বিষয়ত ইমান হাইপ বনি আছে আৰু ৰঘুপতি ৰবি শৰ্মা দা ইমান ধুনীয়া প্ৰমোচন কৰি আছে লগতে নতুন বহুতখিনি অভিনেত্ৰী আছে যিসকলে বিভিন্ন জেগাত বিভিন্ন ধৰণে সিনেমাখনৰ প্ৰমোচন চলাই আছে যাৰ কাৰণে সিনেমাখনৰ প্ৰতি মানুহ বহুত বেছি আগ্ৰহী হৈ আছে চাবলৈ কেতিয়া চাব পাম বুলি ভাবি আছে ইতিমধ্যে ৰিলিজ ডেটটো কৈ দিছে যে 2 জুন তাৰিখে সিনেমাখন আহি আছে মাজত মাত্ৰ 15-16টা দিন আছে আমাৰ লগত তাৰ পিছত আমি সিনেমা হলত চাবলৈ পাই যাম আৰু এনেকৈ উৰি খবৰ আহিছে যে ৰঘুপতি সিনেমাখনে মানে শ্ৰী ৰঘুপতি সিনেমাখনে অসমীয়া সিনেমা জগতত হাইয়েষ্ট ওপেনিং ল'বলৈ সক্ষম হ'ব মানে বহুত বেছি কালেকচন কৰিব বুলি ইতিমধ্যে শুনি আছো ডক্টৰ বেজবৰুৱাটোৱে আপোনালোকে যদি পাহৰা নাই তেতিয়াহ'লে প্ৰথম দিনাখনি 41 লাখ টকাৰ বক্স অফিচ কালেকচন কৰিবলৈ সক্ষম হৈছিল তো সেই ৰেকৰ্ড যদি ৰঘুপতিয়ে ভাঙিব পাৰে তেতিয়াহ'লে 42 লাখ বা 45 লাখ টকাৰ কালেকচন কৰাটো সম্ভৱ হ'বনে ৰঘুপতি সিনেমাখনৰ কাৰণে আপোনালোকে তাৰ বিষয়ে কি ভাবে কমেন্টত জনাব আৰু 2 জুন তাৰিখে আমিতো গম পাই যাম আৰু নিশ্চয় তাৰ বক্স অফিচ কালেকচনৰ বিষয়ে ৰবি শৰ্মা দা আমাৰ আগত ক'ব যেনেকৈ ব্লেক এণ্ড হোৱাইটৰ বিষয়ে কৈছিলে তো মই বহুত বেছি আগ্ৰহী হৈ আছো সিনেমাখনে কি কৰিব নতুন ৰেকৰ্ড বনাব পাৰিব নহয় সিনেমাখনে কোটি টকা যিটো বাজেটত বনিছে 2.5 কোটি টকা 3 কোটি টকাৰ বাজেটত সিনেমাখন বনিছে সেই টকা ৰিকভাৰ কৰিব পাৰিব নহয় এতিয়ালৈকে এনেকুৱা লাগিছে নিশ্চয় কৰিব কাৰণ ট্ৰেইলাৰত ইমান ভাল ৰেসপন্স দিছে আৰু সকলোৱে ভাল ৰিভিউজ দিছে ট্ৰেইলাৰটোৰ বিষয়ে বা সিনেমাখনৰ প্ৰতি ৰবি শৰ্মা দাই বহুত ধুনীয়াকৈ কথাখিনি কৈ আছে আমি বুজি পাইছো তো আহক সিনেমাখন আমি সেই বিষয়ে কথা পাতিম ভালকে আৰু তাৰ মাজতে ডক্টৰ বেজবৰুৱাটো আপোনালোকে সকলোৱে জানে AM টেলিভিছনৰ বেনাৰৰ আণ্ডাৰত বনিছিলে আৰু ডক্টৰ সঞ্জীৱ নাৰায়ণে সিনেমাখন প্ৰডিউচ কৰিছিলে তো সেই একেখন বেনাৰৰ তলতে আৰু এখন নতুন সিনেমা বনিছে আৰু সিনেমাখনৰ নাম হৈছে দা কনসিকুৱেন্স আৰু সিনেমাখনৰ ট্ৰেইলাৰ পৰহিদিনাখন ৰিলিজ কৰা হৈছে তো সিনেমাখনৰ ট্ৰেইলাৰ চালো আৰু চাই পেলাই লাগিলে 26 তাৰিখে ৰিলিজ হৈ আছে সিনেমাখন মানে মে 26 তাৰিখ আৰু 10-12 দিন আছে আৰু সিনেমাখনৰ একো প্ৰমোচন নাই বা সিনেমাখনৰ বিষয়ে কোনো গম পোৱা নাই মোৰ এজন ভিউৱাৰ্ছে কমেন্টত যেতিয়া কমেন্ট কৰি ক'লে তেতিয়া মই চাইছিলো সিনেমাখনৰ বিষয়ে সবিশেষ যেতিয়া মই চালো তেতিয়া মই গম পালো যে সিনেমাখন সকলো থিয়েটাৰে ৰিলিজ নহয় কিছুমান সিলেক্টিভ থিয়েটাৰহে ৰিলিজ হ'ব আৰু হয়তো কিছুমান বিশেষ প্ৰদৰ্শনী দেখুওৱা হ'ব মই তেনেকৈ ভাবিছো আৰু সিনেমাখন থিয়েটাৰ ৰিলিজ কৰাতকৈ এটা বেছি ভাল উপায় তেওঁলোকৰ হ'ব ছ'চিয়েল প্লেটফৰ্মত ৰিলিজ কৰাটো বেছি ভাল হ'ব তেতিয়া সকলোৰে কাৰণে উপলব্ধ হ'ব সকলোৱে চাবলৈ যাব কাৰণ বৰ্তমান সময়ত অসমীয়া চিনেমা তেনেকুৱা এখন অসমীয়া চিনেমা থ্ৰিলিয়াৰ হয় বা তেনেকুৱা ধৰণৰ যাৰ লগত ডাঙৰ নাম জড়িত নাই তেনেকুৱা এখন অসমীয়া চিনেমা চাবলৈ মানুহ থিয়েটাৰ হললৈ যোৱাত অলপ কষ্ট পায় নিচিনা মোৰ লাগে আপোনালোকে কি ভাবে সেইটো হয় নে নহয় আৰু যদি সেই ঠাইতে সেই চিনেমাখন যদি OTT ৰিলিজ কৰা হয় বা ছ'চিয়েল প্লেটফৰ্মত ৰিলিজ কৰা হয় তেতিয়াহ'লে সকলোৱে চাব বিচাৰে তো সেই ঠাইত তেওঁলোকে যদি ভাল প্লেনিং কৰি পেলাই দা কনসিকুৱেন্স চিনেমাখন অনলাইন ৰিলিজ কৰে তেতিয়াহ'লে সকলোৱে চাব আৰু তাৰ ৰিভিউ মই আপোনালোকে লৈ আহিম আৰু সেইটো মই বিচাৰোঁ আৰু এনেকুৱা ধৰণৰ নতুন চিনেমা জগতৰ লগত জড়িত আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'বোৰ চাই ভাল লাগে তো আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম